সকলো মণ্ডলে লাইন হৈ থাকক। যেনেকে সুন্দৰ মণ্ডলে লাইনত সুন্দৰ মণ্ডলটো ফলো কৰা চৰাইবিল যেনেকে থাকিব লাইনত থাকিছে সকলোৱে দুটা শাৰীত সুন্দৰকৈ লাইনত আৰু সন্মুখত থাকিব আমাৰ ওপৰত পাকিস্তানী দুষ্কৃতিকাৰী পাকিস্তানী কট্টৰ উগ্ৰপন্থী দ্বাৰা ভাৰতীৰ ওপৰত যি নিৰ্বিচাৰে আক্ৰমণ কৰা যে ষড়যন্ত্ৰ আছিল সেই ষড়যন্ত্ৰক আমাৰ ভাৰতীয় সৈন্যবল আৰু ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ বলিষ্ঠ নেতৃত্বত অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা ইতিমধ্যে আমি এই ষড়যন্ত্ৰক বিফল কৰিবলৈ সক্ষম হৈছো আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱ আৰু ভাৰতীয় সেনাৰ প্ৰতিজন সৈন্যক বীৰ যোদ্ধাবিলাকক আমি আজি সিহঁতৰ শক্তি বৃদ্ধিৰ কাৰণে আৰু ভাৰতীৰ আমি সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ বলিষ্ঠ নেতৃত্বত সমৰ্থনত সৈন্যবলৰ সমৰ্থনত আজি আমি এজন দায়িত্বশীল কাৰ্যকৰ্তা হিচাপে ভাৰতীয় নাগৰিক হিচাপে আজি কোকৰাঝাৰ জিলাত আমি নাগৰিক সমাজৰ তৰফৰ পৰা আমি আজি ইয়াতে এখন তিৰংগা যাত্ৰা ইয়াতে আমি কাৰ্যসূচী হাতত লৈছো আৰু হাজাৰ হাজাৰ মানুহ ইতিমধ্যে ওলাই আহিছে এইখন তিৰংগা যাত্ৰাত আৰু প্ৰধানমন্ত্ৰী যশস্বী নৰেন্দ্ৰ মোদী দেৱ আৰু ভাৰতীয় সৈন্য বাহিনীক শক্তি আৰু আমাৰ পূৰ্ণ সমৰ্থন যোগাবৰ যি এক প্ৰতীক আজি ইয়াতে প্ৰতীয়মান হৈছে তাকে মই ক'ব বিচাৰিছো আহক আমি সকলোৱে মিলি পাকিস্তানী উগ্ৰপন্থী পাকিস্তানী কট্টৰপন্থী যিবিলাক সন্ত্ৰাসবাদ ভাৰতীক সন্ত্ৰাস জৰ্জৰিত কৰিব বিচাৰে সিহঁতক আমি কঠোৰ হাতেৰে দমন কৰো আৰু ইতিমধ্যে এখন বাৰ্তা গোটেই বিশ্বত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ বলিষ্ঠ নেতৃত্বত গৈ পাইছে যে भारत किसी से कम नहीं है हम किसी से कम नहीं है हमारे सेना बाहिनी किसी से कम नहीं है और पाकिस्तान के तरह एक निष्ठुर एक देश को खत्म करने के लिए हम भारतीय सक्षम है। यही बोलते हुए मैं आप सभी को धन्यवाद देते हुए जय जय भारत की